এইকেইদিন ছ'চিয়েল মিডিয়াত অন্ধবিশ্বাসৰ ভিডিঅ'বিলাক যিদৰে ভাইৰেল হৈছে এটা কথা খাটাং কিন্তু দেই কেইদিনমান পিছত আমাৰ অসমে বিশ্ব ৰেকৰ্ড কৰিব তাকো অন্ধবিশ্বাসৰ কাৰণে সোণালী আখৰেৰে একদম সুন্দৰভাৱে লিখা থাকিব অন্ধবিশ্বাসত বোলে প্ৰথম স্থান পালে আমাৰ অসমখনে বেছি দিন নাই আৰু হেয়া হ'বলে আৰু বাকি এটা কথা কওঁ দেই বাইদেউ এই আপুনি যিটো এটিটিউডত মানে বাইটবিলাক দি আছে নিউজত সাক্ষাৎকাৰ দি আছে এই আপোনাৰ কথাৰ মানে তুলুং ভুতুং মন্তব্য শুনি মানুহে আপুনি সঁচা ক'লেও মিছা বুলি ভাবিবলৈ বাধ্য হৈছে গতিকে আপুনি এটা কাম কৰিবচোন কষ্ট কৰি আজি কেইখনমান মানে স্ক্ৰিপ্ট লিখি ল'ব তেতিয়া কাইলৈ মুখস্থ মাতিব পাৰিব ন এই মানে আপুনি যোৱাবাৰ যে 500 টকাৰ ফলকখন লগাইছিলে আজি নিউজত আপুনি ঘপককৈ কৈ পালে নহয় যে আমি পইচা মাননি মানে দাবী নকৰোঁ বুলি সেইকাৰণে কৈছোঁ স্ক্ৰিপ্ট লিখি ল'ব নহ'লে আপুনি কাইলৈও পাহৰি থাকিব